নাহৰকটীয়াত শ্ৰমিক দিৱসত সাফাই কৰ্মীক সম্বৰ্ধনা। বিশ্ব শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি কালি নাহৰকটীয়াত বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বত নাহৰকটীয়া পৌৰসভাৰ সাফাই কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনাই বিজেপিৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি জগদীশ ৰাজ কোঁৱৰে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ চৰকাৰক তেওঁলোকৰ প্ৰাপ্য দৰমহা সময়মতে দিয়াৰ ব্যৱস্থা কৰা আৰু অন্যান্য জৰুৰী সেৱাত ব্ৰতীসকলক 50 লাখ টকাৰ যি বীমা দিয়াৰ ব্যৱস্থা কৰা হৈছে, এই বীমাৰ সুবিধা এনে সাফাই কৰ্মীসকলকো দিবলৈ অনুৰোধ জনায়। সাফাই কৰ্মীসকলৰ জীৱনটো বৰ কষ্টকৰ। মই যিহেতু পৌৰসভাৰ লগত জড়িত আছিলোঁ, নাহৰকটীয়া পৌৰসভাৰ লগত তেখেতসকলৰ প্ৰত্যেকটো জীৱনৰ তেওঁলোকৰ চাল চলনৰ পৰা আৰম্ভ কৰি সকলো মোৰ অৱগত। এই COVID-19 বা কৰোণা ভাইৰাছৰ যি সংক্ৰমণৰ যি বিভীষিকাময় পৰিস্থিতি, তাত তেখেতসকলে এই সাফাই কৰ্মীসকলে যি ধৰণৰ তেখেতসকলে ৰাইজক সেৱা কৰিলে, সঁচাকৈয়ে অতি প্ৰশংসনীয় আৰু অলপ বিভীষিকাময়। তেওঁলোকে যিখিনি প্ৰপাৰ প্ৰটেকশ্যনমূলক যিখিনি তেওঁলোকে কিট সেইটো পোৱা নাছিলে প্ৰথমতে, কিন্তু পিছত দিয়াৰ ব্যৱস্থা হ'ল। কিন্তু হঠাতে আহি যোৱাৰ কাৰণে দিয়াত কিছু পলম হৈছিলে, কিন্তু তথাপিও ভগৱানৰ কৃপা যে তেওঁলোকে কোনো ধৰণৰ সংক্ৰমণ তেওঁলোকৰ মাজত নহ'ল। কিন্তু তেওঁলোকে হস্পিটেলৰ পৰা আৰম্ভ কৰি য'তেই বেংক, হস্পিটেল, ATM য'তেই মানুহ গোট খাইছে ত'তেই তেওঁলোকে চেনিটাইজ কৰিছে, চফা কৰিছে, মুচিছে। সেইকাৰণে আজি মে' ডে দিৱসে মই উল্লেখনীয় দিন হ'ব বুলি ভাবিলোঁ, শ্ৰমিক দিৱস আজি। সেয়েহে আজিৰ দিনটোত আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমাক ৰাজ্যিক সমিতিয়ে যি নিৰ্দেশ দিছে, সকলো ধৰণৰ COVID-19ৰ লগত জড়িত যিসকল যোদ্ধা আছে তেখেতসকলক সম্বৰ্ধনা জনাব লাগে। ইতিমধ্যে আমাৰ দলৰ সদস্যসকলে আমাৰ হস্পিটেলৰ যিসকল কৰ্মচাৰী আছে, ডাক্তৰৰ পৰা নাৰ্ছলৈকে সকলোকে কৰিলে। আৰক্ষী বিভাগৰ পুলিচ থানাৰ OC পৰা আৰম্ভ কৰি সকলো চিপাহীলৈকে সকলোকে কৰিলে সম্বৰ্ধনা জনালে। অকল এতিয়া বাকী থকা কাৰ্যসূচী হিচাপে আমি আজি সেইকাৰণে সাফাই কৰ্মচাৰীসকলক আজি পৌৰসভাৰ অন্তৰ্গত সাফাই কৰ্মচাৰী সৰহভাৱে কেজুৱেল হিচাপে তেওঁলোকে এতিয়াও কাম কৰি আছে। দৰমহা তেওঁলোকে কেতিয়া পায় কোনো ঠিক নাথাকে, তেওঁলোকৰ ঘৰবোৰ চলিবলৈ দিগদাৰ হয়। কিন্তু তথাপিও এই কৰোণা ভাইৰাছৰ যিটো সংক্ৰমণৰ সময়, তাত তেওঁলোকে যিভাৱে দেহে কেহে খাটি দিনে নিশাই তেওঁলোকে কষ্ট কৰি তেওঁলোকে যি ধৰণে তেওঁলোকে সেৱা আগবঢ়ালে ৰাইজক, সেইকাৰণে চৰকাৰলৈ মোৰ এটাই অনুৰোধ থাকিব, তেখেতসকলক চাকৰিবোৰ যাতে তেওঁলোকৰ দৰমহাটো যাতে সঠিক সময়ত পোৱাৰ ব্যৱস্থা কৰে যেন। আৰু যদিও পৌৰসভাৰ কৰ্মচাৰীসকল পৌৰসভাৰ অন্তৰ্গত স্বায়ত্তশাসিত এটা অনুষ্ঠানৰ তেওঁলোকে কৰ্মচাৰী, কিন্তু তথাপিও চৰকাৰৰ দায়িত্ব আছে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ নিৰ্দেশমৰ্মে কৰোণা ভাইৰাছৰ সময়ত তেওঁলোকে ইমান কষ্ট কৰিলে, তাৰ পুৰস্কাৰ হিচাপে তেওঁলোকে এইটো কৰিব লাগে। আৰু লগতে বিভিন্ন বিভাগৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক যেনেকৈ 50 লাখ টকীয়া বীমাৰ ব্যৱস্থা কৰিছে, মই অনুৰোধ জনাইছোঁ চৰকাৰক, ভাৰত চৰকাৰ আৰু অসম চৰকাৰক, যাতে এই ক্ষেত্ৰত আমাৰ পৌৰসভাৰ অন্তৰ্গত সাফাই কৰ্মচাৰীসকলো যাতে এই বীমাকৰণৰ অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। অনুষ্ঠানত বিজেপিৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সম্পাদক প্ৰীতম হাজৰিকা, কাৰ্যনিৰ্বাহক সদস্য অমূল্য চেংলাৰী, নাহৰকটীয়া মণ্ডল সভাপতি গকুল বৰা, মহিলা মৰ্চাৰ সম্পাদিকা গৌৰী বৰা, নাহৰকটীয়া মণ্ডল বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ গগৈয়ে উপস্থিত থাকে।